নমস্কাৰ দৰ্শকসকল, বকুলৰ আজিৰ খণ্ডটিলৈ আপোনালোকক স্বাগতম। গৃহযুদ্ধ যে কেৱল ৰাজনীতি বা ডাঙৰ কথাতে হয় এনে নহয়, কেতিয়াবা এটি আমৰ জুচক লৈও মহাভাৰত হ'ব পাৰে। এফালে পেটৰ বিষত কোবাই থকা আলহী, আনফালে আঠচংখন বচোৱাৰ জটিল সংগ্ৰাম। আজিৰ খণ্ডটোত পাব আপোনালোকে হাঁহি আৰু আৱেগৰ এক অপূৰ্ব মিশ্ৰণ। বন্ধুসকল, আপোনালোকে কোনে কোনে বকুল ধাৰাবাহিকখন চাই ভাল পায় ভিডিঅ'টোত প্ৰথমতেই এটা লাইক কৰি সুন্দৰ এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধুসকল, বকুল ধাৰাবাহিকখনত আমি দেখিবলৈ পাইছিলোঁ মন্দিৰাই ফোনত ঠিক আছে বাৰু মোক জনাবা আপুনি সেই বুলি কৈ থকাৰ সময়তে ফোনত পাতি থকাৰ সময়তে চন্দনে পেটৰ বিষত ককবকাই আহে আৰু তেতিয়া মন্দিৰাই কি হ'ল তোৰ দিন দুপৰতে গিলিলি নেকি সেই বুলি সোধে। তেতিয়া চন্দনে বা মৰিলো সেই বুলি আচলতে চটফটাই পৰে আৰু তেতিয়া মন্দিৰাই কি হৈছে তোৰ সেই বুলি সোধাত চন্দনে পেটটো অৱস্থা বেয়া, বাথৰুমলৈ অহা যোৱা কৰোঁতে পাগল হৈ গৈছোঁ, লিভাৰ চিভাৰ আটাইবোৰ চব ফাটি ওলাই আহিব যেন লাগিছে সেই বুলি কয়। আৰু এইবেলি যে পেটৰ বেমাৰটো আগে ভাগে থিয় হোৱা নাই, পেচাবো নহয়, ইমান কমাব পৰা নাই, ইমান সময় মই বাথৰুমত বহিছোঁ সেই বুলি কয়। আৰু তেতিয়া মন্দিৰাই কি খাইছিলি তই, বেলেগ কাৰোবাৰতো পেট বেয়া হোৱা নাই। সেই সময়তে খুৰীয়েকো আচলতে পেটৰ বিষত আহি মন্দিৰা মোৰ অৱস্থা বেয়া হৈছে সেই বুলি পেটৰ বিষত চটফটাই খুৰীয়েকো পৰে। তেতিয়া মন্দিৰাই আচৰিত হৈ আপোনাৰ আকৌ কি হ'ল সেই বুলি সোধে। তেতিয়া খুৰীয়েকে বাথৰুমলৈ অহা যোৱা চলি আছে লগত আকৌ বমি, মই মৰিম যেন লাগিছে মন্দিৰা সেই বুলি কয়। আৰু তেতিয়া মন্দিৰাই দুয়োটাৰ একে অৱস্থা যে, তহঁতে খাইছিলি কি সেই বুলি সোধাত খুৰীয়েকে নাজানো বাৰু কিয় এনেকুৱা হৈছে। আৰু তেতিয়া মন্দিৰাই কি খাইছিল মনত পেলাওকচোন সেই বুলি সোধে। তেতিয়া চন্দনে মইতো আমৰ জুচহে খাইছিলোঁ, এনেতো একো বেয়া বস্তু নহয়। আৰু তেতিয়া খুৰীয়েকেও ময়ো সেই একে খাইছিলোঁ, মই পাকঘৰতে পাইছিলোঁ। আৰু তেতিয়া মন্দিৰাই কোনে বনাইছিল সেই বুলি সোধাত চন্দনে ইন্দ্ৰই সেই বুলি কয়। তেতিয়া মন্দিৰাই ইন্দ্ৰই বনাইছিল, মই এতিয়া বুজিছোঁ তহঁতৰ কিয় একেলগে পেটৰ অসুখ হৈছে। আৰু তেতিয়া চন্দনে তাৰমানে সি এইটো আমাৰ লগত কৰোঁ বুলি কৰিলে, ৰবি প্ৰথমতে মই দৰৱ খাই লওঁ, তাৰ পিছত মই তাক ধিমে ৰক্তপান কৰা দি তাৰ বুকু ফালি মই ৰক্তপান কৰিম, মোৰ লাগিলে যাওঁ বুলি কৈ আকৌ বাথৰুমত আচলতে সি গুচি যায়। আৰু আনফালে বন্ধুসকল, খুৰীয়েকেও মন্দিৰা বৰ বিষাইছে কিবা এটা দে, দৰৱ এটা দে মৰিম যেন লাগিছে মন্দিৰা মোক বচা মোৰ মৰিবলৈ মন নাই এতিয়া সেই বুলি কয়। আনফালে বন্ধুসকল, দৰিকাই হাঁহি হাঁহি ইন্দ্ৰৰ লগত তুমি সঁচা কৈছানে সেই বুলি সোধে। তেতিয়া ইন্দ্ৰই তোমাৰ যদি বিশ্বাস হোৱা নাই এবাৰ নিজেই গৈ চোৱাগৈ, মোৰ আগৰ কথা আদি লৈ বেজাৰ হৈ পৰি আছে, আজি সিহঁতৰ বাবে বাথৰুমটো অফিচ বিল্ডিং হৈ ল'লে, অহা যোৱা চলিয়ে আছে। আৰু এটা কথা নহয়, মই সেয়া মন্দিৰাৰ ভায়েকটোলৈ শাস্তি দিব বিচাৰিছিলোঁ, খুৰীয়েকজনীও লোভীয়া, নিজেই আহি জালত পৰিলেহি, ভালেই হৈছে দিয়া, বৰ মুখ চলে নহয় এতিয়া পেটটো চলিয়ে আছে, গুড গুড গুড। কি হ'ল দৰিকা হাঁহিটো বন্ধ হ'ল যে। আৰু তেতিয়া দৰিকাই বেয়া লাগিছে জানা, সিহঁতে কষ্ট পাইছে নহয়। আৰু তেতিয়া ইন্দ্ৰই সিহঁতৰ কাৰণে একোডাল দুখ কৰিব নালাগে, সেয়া দুটা ৰাক্ষস আৰু ৰাক্ষসীনিহে, ৰাক্ষসৰ বধ হ'লে ভালেই কথা, ইমান দিনে সিহঁত দুটা আমাৰ ঘৰত গিলি থকা নাছিল জানো, এতিয়া সেইবোৰ বিসৰ্জন দিয়াৰ দিন, আকৌ যদি সেইডাল তোমালোকৰ ঘৰত সোমাই নহয় এইবাৰ মোক ক'বা, তাৰ মই অৱস্থা ইয়াতকৈও বেয়া কৰিম চাই থাকা সেই বুলি কয়। তেতিয়া দৰিকাই হ'ব আৰু একো কৰিব নালাগে, মই তাক ৱাৰ্ণিং দি থৈছোঁ নহয়, সি আৰু মোৰ ৰুমত কেতিয়াও নোসোমায় সেই বুলি কয়। আনফালে বিকিয়ে আদিক ভাল লাগিছে তোক দেখি,
আগতকৈ ভাল পাইছনে সেই বুলি সোধে। তেতিয়া অদিতিয়ে বহুত যত্ন লৈছে কাৰণেহে সোনকালে ভাল পাইছোঁ। তোমালোকে বহুত ডাঙৰ সহায় কৰিলে বিকি। তোৰ কাৰণে আজি মই জীয়াই আছোঁ আৰু তোৰ সহায়ৰ কাৰণে আজি অদিতি নিজৰ কৰিব পাৰিলোঁ। আৰু তেতিয়া বিকিয়ে, তই সেইবোৰ কৈ মোক লাজ নিদিবি দেই। বন্ধু হৈ যে মই তোৰ যিমানেই ক্ষতি কৰিলোঁ নহয়, ইমান শত্ৰুৱেও চাগে নকৰে। তহঁত দুয়োটাৰে সম্পৰ্কটো শেষ কৰিবলৈ মই চক্ৰান্ত কৰিছিলোঁ। তাৰ পিছতো যে তই মোক ক্ষমা কৰিলি। আৰু তেতিয়া আদিয়ে, ভুল সকলোৱে কৰে বিকি, কিন্তু সকলোৱে তোৰ নিচিনাকৈ নিজৰ ভুল শুধৰাব নোৱাৰে। মই তোক লৈ প্ৰাউড ফিল কৰোঁ বিকি সেই বুলি কয়। তেতিয়া বিকিয়ে, বাদ দেচোন এইবোৰ কথা, ঘৰৰ সমস্যাৰ কথা ক। সমস্যা কমিছেনে নাই? আৰু তেতিয়া আদিয়ে, সমস্যাবোৰ শেষ হোৱাৰ নামেই নলয়। আৰু দেউতাৰ খংটোৰ কথা তইচোন জানই। কিন্তু এতিয়া সমস্যা অদিতিক আশ্ৰমখনক লৈ হৈছে। আৰু তেতিয়া বিকিয়ে, আংকুলে এতিয়াও আশ্ৰমৰ পিছত লাগিয়ে আছে নেকি? আৰু তেতিয়া আদিয়ে, দেউতা নহয় অনাবিল, এইবাৰ সি আশ্ৰম ধ্বংস কৰিব বিচাৰে, তাত হস্পিটেল বনাব বিচাৰে। আৰু এইবোৰ চব তাৰ আগৰেই প্লেনিং। আমাৰ হাতত 3 দিনমানহে সময় আছে। একো কৰিব নোৱাৰিলে সি আশ্ৰমখন ভাঙি দিব। আমি হাৰি যাম সেই বুলি কয়। আনফালে বন্ধুসকল, দেউতাকে মাকৰ ওচৰত গৈ মাকক কংগ্ৰেচুলেশ্যন, তোমালোক জিকি গলা, মই হাৰিলোঁ সেই বুলি কোৱাত মাকে কি জিকাৰ কথা কৈছে সেই বুলি কয়। তেতিয়া দেউতাকে, মই বাধা দিয়াৰ পিছতো মোৰ কথা ভেনুচালি কৰি অদিতিয়ে চাকৰি কৰিবলৈ গুচি গ'ল। তোমালোকৰতো চাগে বৰ আনন্দ লাগিছে, কাৰণ তোমালোকৰ নতুন বোৱাৰীয়ে মোৰ ঘৰত মোকেই অপমান কৰিলে। আৰু তেতিয়া মাকে, আপুনি একেটা কথাকে কিয় লাগি আছে? আমি আপোনাৰ লগত হৰা জিকাৰ প্ৰতিযোগিতা কৰা নাই। আৰু অদিতিক লৈ আপুনি গৌৰৱহে কৰিব লাগে যে তাই আপোনাৰ বোৱাৰী এগৰাকী সফল ডাক্তৰ। আৰু তেতিয়া দেউতাকে, তাই চিনাকিৰে নিজৰ সন্মান বঢ়াবলৈ মোৰ ইমানো বেয়া দিন অহা নাই। দিনটো বেয়া হ'ব সিহঁতৰ। আকৌ এবাৰ মোৰ কথা অমান্য কৰিলে তাৰ উত্তৰ তোমালোক দুয়োটাকে দিম সেই বুলি কোৱাত মাকে, কি উত্তৰ দিব আপুনি সিহঁতক? তেতিয়া ডাক্তৰে ৰোগী নাচাই পাকঘৰত বাচন ধুই দিন পাৰ কৰিব নেকি সেই বুলি কয়। তেতিয়া দেউতাকে, তুমি যুক্তি নিদিবা? তেতিয়া মাকে, দিব লাগিব মই যুক্তি। ঠিক আছে, আপোনাৰ বাহিৰে আমাৰ পৰিয়ালৰ চিন্তাবোৰ বাৰু ভুল, কিন্তু আপুনি অদিতিক চাকৰিৰ পৰা এৰুৱাব বিচৰা কথাটো বাহিৰত আনক কওকচোন। কিমানজনে আপোনাক সমৰ্থন কৰে ময়ো আপোনাক চাম। তেতিয়া দেউতাকে, বেলেগে মোৰ কথা কি ভাবে সেয়া মই জানিব নিবিচাৰোঁ, কাৰণ মোৰ নীতি নিয়ম আৰু আদৰ্শৰ বাবে মই এজন সফল ব্যৱসায়ী হৈছোঁ। আৰু জিকি যোৱাজনে হাৰি যোৱাজনৰ পৰা শিক্ষা নলয়। এইবাৰতো মই সিহঁতক ক্ষমা নকৰোঁ। চাই থাকা তুমি কি কৰি আছোঁ মই। আৰু বন্ধুসকল, আনফালে ইন্দ্ৰই জীৱন দুদিনীয়া, জীৱন কচুপাতৰ পানী বুলি ভাবিব পাৰাও গান গাই থকাৰ সময়তে চন্দন অহাত ইন্দ্ৰই, দাদা, আপোনাৰ বোলে পেট বেয়া হৈছিল সেই বুলি সোধে। অৱশ্যে হ'বই বাৰু, আপোনালোকৰ নিচিনা গাঁৱৰ মানুহৰ ধনী ঘৰৰ খানা হজম হ'বলৈ টান হয় যে। পিছত এতিয়া ভাল পাইছেনে সেই বুলি সোধাত চন্দনে, তই কি মিলাইছিলি জুচত? আৰু তেতিয়া ইন্দ্ৰই থমকি ৰোৱাত চন্দনে, মই তোকে সুধিছোঁ, জুচত কি মিলাইছিলি তই? তেতিয়া ইন্দ্ৰই, আম, কলা নিমখ, পানী, খাব নেকি আৰু অলপ সেই বুলি আচলতে কথাবিলাক বতলাবলৈ লয়। আৰু তেতিয়া চন্দনে, নহয় তই সঁচা কথা কচোন, কি দৰৱ মিলাইছিলি? কিয় আমি সেই গৰুৰ নিচিনা চিৰিয়াব লগা হ'ল? আৰু তেতিয়া ইন্দ্ৰই, দাদা, মই একো মিলোৱা নাই, সঁচা কথা কৈছোঁ, মোক বিশ্বাস কৰক। আৰু তেতিয়া সেই সময়তে খুৰীয়েকো আহি, একো নিমিলালে আমাৰ এই অৱস্থা হয় হা? চন্দন আৰু মইহে তই বনোৱা জুচ খাইছিলোঁ। কেৱল আমাৰ দুটাৰে পেট বেয়া হ'ল, বাকী কাৰোৰেই একো নহ'ল যে। একদম খাটাং, তই বনোৱা জুচতেই কিবা মিলাই দিছিলি। আৰু তেতিয়া ইন্দ্ৰই,
"অ' বাইদেউ, মই একো মিলোৱা নাই অ', সঁচা কথা কৈছোঁ।" আৰু তেতিয়া খুৰীয়েকে, "ঐ চন্দন, ই এনেকৈ সঁচা কথা নক'ব। আজি ইয়াক ভালকৈ এপালি দিব লাগিব। সঁচা কথা নোকোৱালৈকে ইয়াক কোবাই থকা আজি।" সেইবুলি কৈ ইন্দ্ৰক ভালকৈ পিটন দিয়ে। আনফালে বন্ধুসকল, অদিতিয়ে "আপুনি মানে দিনটো বাহিৰতে থাকিল, ঘৰলৈকে নগ'ল?" সেইবুলি সোধে আদিক। আৰু তেতিয়া আদিয়ে, "যাবলৈ কিবা মন নগ'ল, আৰু তুমি নথকা ৰুমটোত থাকিও ভাল নালাগে, আৰু দেউতাৰ মুখামুখি হ'লে কথাই শুনিব লাগিব, তাতকৈ বাহিৰত থকাই ভাল।" সেইবুলি কোৱাত অদিতিয়ে, "বিয়াৰ পিছত আমি প্ৰথমবাৰ এনেকৈ খোজ কাঢ়িছোঁ, কিবা এটা ভাল লাগিছে নহয়? সমস্যাবোৰ আমি পাৰ হৈ আহি থকাৰ এই ৰাস্তাটোৰ নিচিনা এৰি থৈ যাব পৰা হ'লে, কিন্তু নাই।" ঘৰত সোমোৱাৰ লগে লগে আকৌ সেইবোৰেই আগুৰি ধৰে। আৰু তেতিয়া আদিয়ে, "মুখামুখিতো হ'বই লাগিব, তাৰ বাহিৰে কিবা বেলেগ উপায় আমাৰ ওচৰত আছে জানো?" সেইবুলি কোৱাত অদিতিয়ে, "দেউতাৰ মুখামুখি মই কেনেকৈ হ'ম, তাকে ভাবি ভয় লাগিছে। তেওঁ হস্পিটল নাযাবলৈ মোক বাৰে বাৰে ৱাৰ্ণিং দিছিল, কিন্তু মই তেওঁৰ কথা ৰাখিব নোৱাৰিলোঁ। এতিয়া তেওঁ কি কৰে ভগৱানেহে জানে।" সেইবুলি কোৱাত আদিয়ে, "জীৱনত তুমি সকলো বস্তু ধৰি ৰাখিব নোৱাৰা, কিবা পাবলৈ হ'লে কিবাতো হেৰুৱাবই লাগিব। দেউতাৰ পৰা মৰমৰ মাতটো পাবলৈ তুমি জানাই যে এতিয়া, সেয়া আশা এৰি কামত গুৰুত্ব দিয়া, আৰু আশ্ৰমখনক কেনেকৈ বচাব পৰা যায় সেয়া গুৰুত্ব দিয়া।" আৰু তেতিয়া অদিতিয়ে, "সময়বোৰ ইমান খৰকৈ পাৰ হৈ গৈছে, আমাৰ হাতত কালি আৰু পৰহি দিনটোহে আছে, কিন্তু এতিয়ালৈকে আশ্ৰমখন বচাব পৰা ৰাস্তাই বিচাৰি পোৱা নাই।" আৰু তেতিয়া আদিয়ে, "তুমি পাৰিবা অদিতি, মোৰ দেউতাৰ নিচিনা মানুহজনৰ পৰাই তুমি আশ্ৰমখন ৰক্ষা কৰিছিলা। দেউতাৰ আগত সেই অনাবিলৰ কি অস্তিত্ব?" আৰু তেতিয়া অদিতিয়ে, "অস্তিত্ব আছে, অনাবিলৰ বহুত ওপৰলৈ হাত আছে, সেয়েতো ইমানখিনি আগবাঢ়িব পাৰিছে।" আৰু তেতিয়া আদিয়ে, "তথাপিও মোৰ বিশ্বাস, তুমি ৰাস্তা উলিয়াব পাৰিবা, কাৰণ এতিয়া তোমাৰ লগত মইও আছোঁ।" সেইবুলি কোৱাত অদিতিয়ে, "আপোনাৰ মোৰ ওপৰত থকা বিশ্বাসখিনি ভাল লাগিছে।" আৰু তেতিয়া আদিয়ে, "এতিয়া নিজৰ মানুহজনীক বিশ্বাস নকৰি বেলেগক বিশ্বাস কৰিম নেকি? ব'লা, আজি আমি বাহিৰতে খাওঁ, ভাল লাগিব।" সেইবুলি কয়। তেতিয়া অদিতিয়ে, "নাই, নালাগে দিয়ক, ঘৰতে খাম।" সেইবুলি কয়। তেতিয়া আদিয়ে, "ইমান অশান্তিৰ মাজতো তোমাৰ ঘৰত খোৱাৰ হেঁপাহ কিয়?" তেতিয়া অদিতিয়ে কয়, "হেঁপাহ খোৱাৰ নহয়, হেঁপাহ ঘৰখনৰ আপোন মানুহখিনিৰ লগত থকাৰ। পৰিয়াল কি মই এইকেইটা দিনতহে বুজি পাইছোঁ। মা দৰিকা, দাদা ইন্দ্ৰৰ মৰমবোৰ, মোৰ প্ৰতি থকা চিন্তাবোৰৰ কথা ভাবিলে মোৰ খুব ভাল লাগে, কিন্তু সেই মৰমখিনি চাগে মই সোনকালে হেৰুৱাব লাগিব। বাৰে বাৰে দেউতাৰ অবাধ্য হৈ থাকিলে তেখেতে জানো আমাক ঘৰত থাকিবলৈ দিব? সেয়েহে এই শেষ সময়খিনিত মই সকলোৰে মৰমখিনি সাহিব বিচাৰোঁ, কাৰণ এই মৰমখিনি হয়তো দুদিনমানৰ পিছত স্মৃতি হ'বলৈ গৈ আছে।" সেইবুলি কয়। আনফালে বন্ধুসকল, ইন্দ্ৰই, "ঐ শিয়ালৰ বংশধৰ, শেষ, খুৰীয়েক ভতিজাক হাল কলেৰা বেমাৰ হৈ মৰিব। উফ, বাহু জোৰাই লৰাই দিছে, সময় সুবিধা চাই মই তহঁতক দি আছোঁ ঐ।" সেইবুলি কয়। আচলতে যেতিয়া চন্দন আৰু খুৰীয়েকে তাক গৰু পিটন দিছিল, বহুত বিষত আচলতে, সেইবুলি শাও দিয়ে। আৰু সেই সময়তে দৰিকাই আহি, "আৰে তোমাৰ কি হ'ল ইন্দ্ৰ দাদা?" সেইবুলি কোৱাত ইন্দ্ৰই, "মোৰ মানে বেয়াকৈ পিছল খাই পৰিলোঁ অদিতিহঁতৰ পাকঘৰটোতেই।" আৰু তেতিয়া দৰিকাই, "পিছল খাই পৰিলে মানুহ এনেকৈ দুখ পায় নেকি?" তেতিয়া ইন্দ্ৰই, "মোৰ মানে একেলগে বহুত ঠাইত দুখ পালোঁ, নতুন পাকঘৰ যে।" তেতিয়া দৰিকাই, "সঁচা কথা কোৱা, কি হ'ল তোমাৰ?" তেতিয়া ইন্দ্ৰই, "নাই অ' দৰিকা, কিনো একেটা কথাতে লাগি আছা?" তেতিয়া দৰিকাই, "তাৰমানে তুমি মোৰ পৰা কথা লুকুৱাইছা? মই তোমাক নাজানো বুলি ভাবিছা নেকি? যেতিয়ালৈকে তুমি মোক সঁচা কথা নোকোৱা, মই তেতিয়ালৈকে তোমাক সুধিয়ে থাকিম।" আৰু তেতিয়া ইন্দ্ৰই, উপায় নাই মানে তোমাৰ পৰা, মানে ঘটনা এটা ঘটিছিল অৱশ্যে,
আজি মোক বৰ বেয়াকৈ খুন্দা দিলেও। তেতিয়া দৰিকাই কোনে বুলি সোধাত ইন্দ্ৰই সেই নামকটা আলহী দুটাই, মন্দিৰাৰ খুৰীয়েকজনী আৰু সেই ভায়েকডালে। দুটাই মিলি খুব পিটিছে অ' মোক, খুব পিটিছে অ'। সিহঁতক হাগনি দৰৱ খোৱাৰ প্ৰতিশোধটো মোৰ ওপৰত লৈ ল'লে অ' দৰিকা, সেইবুলি কয়। তেতিয়া দৰিকাই ৰ'বা, এতিয়াই গৈ মই মাক কৈ আছোঁ। ইমান সাহস নে সিহঁতৰ? সিহঁতি আলহীহে হয়, নিজকে কিবা ঘৰৰ মালিক বুলি ভাবিছে নেকি? আৰু সৰুদাকো কম মই। এনেকৈ আৰু মনে মনে থাকিব নোৱাৰি। তেতিয়া ইন্দ্ৰই নাই নাই দৰিকা, নক'বা নক'বা, তুমি একেবাৰে নক'বা। সেই কথাটো একেবাৰে ছাৰৰ কাণত পৰিবগৈ আৰু ছাৰে সকলো দোষ মোৰ ওপৰত জাপি দিব, সেইবুলি কয়। এতিয়া বাৰু দৰিকাই কথাবোৰ কৈ দিবনে নে নিজেই কিবা প্লেনিং কৰিব? সঁচাকৈ বন্ধুসকল, এফালে ইন্দ্ৰৰ এই কাণ্ড আৰু পিটনৰ ধুমুহা, আনফালে অদিতিক ঘৰৰ পৰা উলিয়াই দিয়াৰ দেউতাৰ নতুন ষড়যন্ত্ৰ। হাতত মাত্ৰ 2টা দিন। অদিতিয়ে পাৰিবনে অনাবিলৰ ফান্দৰ পৰা আশ্ৰমখন ৰক্ষা কৰিব? নে দেউতাৰ খঙৰ জুইত ছাই হৈ যাব আদি আৰু অদিতিৰ সম্পৰ্ক? সঁচাকৈ বন্ধুসকল, জানিবলৈ চাবলৈ নাপাহৰিব বকুল ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি। বন্ধুসকল, আজিৰ খণ্ডটো চাবলৈ আপোনালোকে কোনে কোনে অধিক আগ্ৰহেৰে বাট চাই আছে, ভিডিঅ'টোত এটা লাইকৰ জৰিয়তে সুন্দৰ এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। চেনেলটোত যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি ৰাখিব, যাতে মই ভিডিঅ' দিলেই সকলোতকৈ আগত আপোনালোকে চাব পাৰে। তেন্তে বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাই আছোঁ। তেতিয়ালৈকে আহিছোঁ, ধন্যবাদ। জয় আই অসম।